নমস্কাৰ খাৰ খোৱাৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা লৈ আহিছোঁ চেলেঞ্জ ভিডিঅ'। মেগী 3 পেকেটকৈ লোৱা হৈছে, দুয়োটাতে সমানে সমানে আছে। কণী আছে, লগত ব্ৰেড, কুৰকুৰি, কল আছে আৰু মাজা আছে। যোনে জিকে 200 টকা পুৰস্কাৰ দিয়া হ'ব। 200 টকাটোতে থৈ দিলোঁ আৰু হাৰাজনেও পুৰস্কাৰ এটা পাব। পুৰস্কাৰটো কি পুৰস্কাৰ সকলোকে চাই থাকক, গম পাব। তে আৰম্ভ কৰোঁ। আমাৰ কোনো টাইম নাই, লাহে ধীৰে খালি হ'ল। হাৰাজনৰ কোনো পুৰস্কাৰ আছে, সেইটো আপোনালোকে গম পাইছে। গতিকে ভিডিঅ'টো শেষ হ'লে চাই থাকোঁ। 200 টকাটো ল'ব লাগিব আজি মই। বঢ়িয়া হৈছে। ফটাফট খাব লাগিব, কাৰণ চেলেঞ্জ ভিডিঅ'টো। নাই, মই পাৰব। ভিডিঅ'টো শেষত গম পাব কোনে হাৰে কোনে জয় হয়।
পুৰস্কাৰ ইটা মোৰ সমানে আগবাঢ়ি আছিলোঁ কিন্তু মই এটা কল আৰু মাজা গিলাচ থাকি গ'ল পুৰস্কাৰ পাব এওঁ এটা চাই থাকক কি পুৰস্কাৰ আছে জলফাই ইয়াৰ পিছত নেক্সট কি চেলেঞ্জ লৈ আপোনালোকে আমাক জনাব কমেণ্ট কৰি কিনে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব